যিহেতু ইয়াত UPPL বিষয়ে কোনো ফেক্টৰে নহয়, তেখেতৰ কেণ্ডিডেটৰ ইমান ফেচত নাই, সেইটো ক্ষেত্ৰত তেওঁলোকে মানে ব্যৰ্থ হ'ব। কাৰণ তোমাৰ ৰাইজবিলাকে এটাই বিচাৰে যে ভাল কেণ্ডিডেট তাতে। আৰু মূল উদ্দেশ্য উচ্ছেদত লৈ পেলাই মই ইলেকশ্যনটো খেলিবলৈ বিচাৰিছোঁ। সমষ্টিৰ কাৰণে এতিয়া বৰ্তমান পজিশ্যনো বহুত ভাল, আৰু মোৰ ফাইটটো হ'ব অকণমানি সুযোগ সিংহ ডাঙৰীয়াৰ লগত। কাৰণ এটা বস্তু আমি জানো, যিহেতু ইয়াত UPPL বিষয়ে কোনো ফেক্টৰে নহয়, তেখেতৰ কেণ্ডিডেটৰ ইমান ফেচত নাই, সেইটো ক্ষেত্ৰত তেওঁলোকে মানে ব্যৰ্থ হ'ব। কাৰণ তোমাৰ ৰাইজবিলাকে এটাই বিচাৰে যে ভাল কেণ্ডিডেট তাতে। আৰু মূল উদ্দেশ্য উচ্ছেদত লৈ পেলাই মই ইলেকশ্যনটো খেলিবলৈ বিচাৰিছোঁ। মানুহ মানে এটা আৱেগ চিন্তা থাকে যে কিহৰ কাৰণে ইলেকশ্যনটো খেলিবলৈ গৈ আছে, এটা ইছ্যু থাকে নহয় জানো। আজি সেইটো ক্ষেত্ৰত মই অৰ্থাৎ ক'ব বিচাৰোঁ, কাৰণ কিয়নো আমাৰ সেইখন পাৰ্টি পাব্লিকেশ্যন পাৰ্টি এইবাৰ আমি 2খন চিটৰ পৰা খেলিছোঁ, পৰ্বজৰা আৰু গুমা। ইয়াৰ মাজত ফাইনেলি ইয়াত মানে 100% নিশ্চিত জিকাটো। কাৰণ গুমাৰ বিভিন্ন জনগোষ্ঠীৰ মোৰ লগত এতিয়া যেনে তেনে হওক বড়ো আৰু আমাৰ 50% আছে, আদিবাসী ভাইসকলো আছে, লগতে আমাৰ মাইনৰিটি ক্ষেত্ৰত আছে। আজি সুজল সিংহ বা যেনিবা কংগ্ৰেছৰ ক্ষেত্ৰত ক'বলৈ মই বেয়া ক'বলৈ নাযাওঁ, কিন্তু তেওঁলোকৰ মানে ইমান অৱস্থাটো ভাল নহয়। আজি এটা বস্তু চাব লাগিব, সুজল সিংহক মই দেখা পাইছোঁ বহুত মানুহে বিজেপিৰ শ্লোগান দি আছে তেখেতে, কিন্তু তেওঁক কোনে ভোট দিব? মাইনৰিটি মানুহে ভোট নিদিব, খালি পইচাই ল'ব। আমাৰ বড়ো মানুহে নিদিব, পইচাই ল'ব। কাৰণ বিজেপিৰ ভ্ৰষ্টাচাৰ চৰাচৰি চবে গম পায় না কেনেকুৱা চলি আছে। সেইটো ক্ষেত্ৰত মই আজি এটাই মূল উদ্দেশ্য মোৰ হ'ল, আজিৰ দিনত যদি মই কিয় কাৰণে গুমাত ইলেকশ্যন খেলিবলৈ গৈছে প্ৰতিনিধি, সেইটো কাৰণে মোৰ এটাই ইছ্যু আছে, যিহেতু কোনোবা যদি আগন্তুক দিনত যদি হেমন্ত বিশ্ব শৰ্মাৰ লগত ভ্ৰষ্টাচাৰ চৰাচৰি এই চিফ মিনিষ্টাৰৰ যদি যুঁজ কৰিবলগীয়া আছে, 40টা চিটত UPPL বিষয়ৰ কোনো কেণ্ডিডেট নাই। কিন্তু বাৰে বাৰে কৈ আছোঁ, আজিলৈকে কৈ যাম আৰু আগন্তুক দিনলৈকে কৈ যাম। আৰু হেমন্ত বিশ্ব শৰ্মাৰ লগত মই আজিৰ পৰা নহয়, বহুত আগৰ পৰা মই একমাত্ৰ BTCৰ পৰা কোনো হাগ্ৰামা ডাঙৰীয়া পাৰ্টিৰ পৰা কোনো প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা কেতিয়াও তেওঁৰ বিৰুদ্ধে যোৱা নাই। কাৰণ সেইটো মই ক'ব বিচাৰোঁ যে আমি গুমাৰ ক্ষেত্ৰত উন্নয়ন হ'ব লাগে, উন্নতি হ'ব লাগে, এইটো চবে বিচাৰে। কিন্তু মোৰ মূল উদ্দেশ্য কালি এইটো নকওঁ, কাৰণ আগন্তুক দিনত যদি চৰকাৰ কৰিবলৈ গৈ আছে বিজেপি, তেন্তে এটাতো লাগিব ন, বিৰোধিতাৰ কাৰণে এটা মাত মাতিব লাগিব। সেইখন কেন্দ্ৰতে অকল মই আছোঁ, কোনো হাগ্ৰামাৰ পাৰ্টিৰ পৰা নাই, কোনো প্ৰমোদ ডাঙৰীয়া পাৰ্টিৰ পৰা নাই। কাৰণ এইটো তেওঁলোকৰ যদি সাহস আছে, ইমান দিনটো চাই আছে, কিয় এটাও মাত মাতা নাই হেমন্ত বিশ্ব শৰ্মাৰ পৰা? কিয় মাত মাতা নাই প্ৰমোদ হাগ্ৰামাই? এতিয়া যে হেলিকপ্টাৰ তেওঁলোকে উৰাই আছে, ক'ত পৰা পইচা টকা পাই সেইটো ওলাই আছে। আজি হাগ্ৰামাততো প্ৰমোদ তেখেতে হেলিকপ্টাৰ আছে, তেওঁলোকেতো জানে বিজেপি আছে দৰে তেওঁলোকে কাম কৰি আছে চামচাগিৰি। আৰু কংগ্ৰেছতো ইয়াৰ কোনো ফেক্টৰে নহয়, আৰু UDFটো বিজেপিৰ দৰে কাম কৰি আছে। গতিকে ইয়াৰ গুমাৰ সমষ্টিৰ ৰাইজবিলাকে এইটো কাৰণে চবেই বুজি পাইছে। আৱেগ দুখ বেদনাটো ইমান দিন যে পৰ্বজৰা যোৱা ৰাস্তা, সেইখন আমাৰ গোসাইগাঁৱৰ পৰা টিকিয়ালৈকে যে এইবাৰ কিন্তু 100% নিশ্চিত। মানে যেনেকৈ চুচুৰি বাগৰি হৈ পেলাইও মানে নিৰাপত্তা বাহিনী ইস্তেমাল কৰি পেলাইও, আৰু লগতে ইউজ কৰি পেলাই, আৰু লগতে আপোনাৰ হৰ্চ ট্ৰেডিং কৰি পেলাই যেনে তেনে হেমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ কৰিবলৈ গৈ আছে, এইটো 100% নিশ্চিত। ইয়াৰ মাজত এটা মাত মাতিব মানুহটো লাগিব নহয় জানো। আজি চোৱা, আজি মোৰ গুমাৰ ক্ষেত্ৰত কিয় ইলেকশ্যন খেলিবলৈ গৈ আছোঁ, তাতে হ'ল আজি আদিবাসী ভাইসকলৰ আৰু বড়ো ভাইসকলৰ মানে যেনে তেনে তেওঁলোকে উচ্ছেদ কৰিবলৈ চেষ্টা কৰি আছে। আদানী আম্বানী কোম্পানী তেওঁলোকে মানে টকা পইচা লৈ পেলাই অলৰেডি ড্ৰোন ছাৰ্ভে তেওঁলোকে কৰি আছে। খালি একমাত্ৰ স্তব্ধ কৰি আছে BTC ইলেকশ্যন কাৰণে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কৈছে নহয় জানো, উচ্ছেদ BTCৰো চলি থাকিব। কাৰণ মানুহ কালি কালি মানুহ মানে লোভ কৰি আছে তেওঁলোকে, মুখত দি যে এনেকৈ কৰিম বুলি, কিন্তু তেওঁলোকে একো কাম নকৰে। গতিকে একমাত্ৰ ফাইট যদি কৰিবলগীয়া আছে BTC হেমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, সেইখনৰ ৰঞ্জিত কুমাৰ বড়ো পাব্লিকেশ্যন পাৰ্টি 13 নম্বৰ আৰু এই ঘড়ী ছবি মানুহে কৰিব পাৰিব। ইয়াত কোনো সাহস নাই। যদি ইমান দিন সাহস আছে, কিয় দেখা পোৱা নাই যে আজিলৈকে হেমন্তৰ বিৰুদ্ধে হাগ্ৰামা প্ৰমোদক? তেখেতক মই দুৰ্ভাগ্যজনক ক'ব লাগিব। গতিকে মই গম পাইছোঁ যে মানে যিমানখিনি আমাৰ গুমা ৰাইজবিলাক ভাই ককাই যিমান জনগোষ্ঠী বিভিন্ন আদিবাসী বড়ো আৰু যিটো গাৰো ৰাভা, তেখেতে আমাৰ লগত উন্নয়ন কৰিবৰ কাৰণে চবেই মিলা মিছা কাৰণে আহি আছে। গতিকে মই সেইখিনি কৈ পেলাই সামৰিলোঁ। আৰু গুমাৰ ক্ষেত্ৰত সঁচাকৈ মই চিয়ৰ জিকি যাম এইবাৰ ক্ষেত্ৰত।